নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত এটা নতুন আৰু ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ। আজি আমি আলোচনা কৰিম নাক্সাল আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ কোনটো কাটঅফ বেছি হাই যাব, আৰু লগতে আমি আলোচনা কৰিম যে এইবাৰ সঁচাকৈ আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 8টা কেণ্ডিডেট মাতিছে নেকি, আৰু এইবাৰ আপোনালোকৰ ভাবাতকৈ বহু বেছি কম কাটঅফ যাব SSC GDত। আৰু সেয়েহে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, যাতে আপোনালোকক বুজাত একো প্ৰব্লেম নহয়। তে বলক আমি সময় নষ্ট নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি প্ৰথমে আলোচনা কৰিম যে SSC GDত এইবাৰ সঁচাকৈ আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 8টা কেণ্ডিডেট মাতিছে নেকি, আৰু এই নটিচটোত আমি প্ৰুফৰ সৈতে চাম যে আপোনালোকৰ 8টা কেণ্ডিডেট মাতিছে নে 8টাতকৈ কম কেণ্ডিডেট মাতিছে। এই নটিচখন আপোনালোকৰ ফিজিকেলৰ নটিচ হয়। আপোনালোকৰ 20 তাৰিখৰ পৰা 7 ছেপ্টেম্বৰলৈকে ফিজিকেল হ'ব RFID লগাই। এইবোৰতো আমি আগতেও ডিছকাছ কৰিছোঁ। এই নটিচখনত যদি আমি ভালকৈ মন কৰি চাওঁ, ইয়াতে আপোনালোকৰ লিখা আছে ফিজিকেল দিয়া কেণ্ডিডেট টোটেল 3,94,121টা। কিন্তু আপোনালোকে যদি কেলকুলেট কৰি চায় তেন্তে আপোনালোকে গম পাব, যদি এটা পোষ্টৰ এগেইনষ্টত আপোনালোকে 8টাকৈ কেণ্ডিডেট মাতে তেন্তে আপোনালোকৰ কেণ্ডিডেট হয় প্ৰায় 4,25,000 প্লাছ। সেয়েহে আপোনালোকে যেনেকুৱা ভাবি আছে বহু হাই কাটঅফ যাব, তাতকৈ বহু বেছি কম কাটঅফ যাব এইবাৰ আপোনালোকৰ SSC GDৰ ফাইনেলত। আৰু আপোনালোকে যদি ফাইনেলৰ এক্সপেক্টেড কাট অফ ভিডিঅ' চাব বিচাৰে, আমাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আপোনালোকে তাতে গৈ আপোনালোকে একজেক্ট আপোনালোকৰ কাষ্ট ৱাইজ মই ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো চাব পাৰে। দ্বিতীয়তে আমি আলোচনা কৰিম আপোনালোকৰ জেনেৰেল এৰিয়াত বেছি কাট অফ যাব এইবাৰ নে নাক্সাল এৰিয়াত যাব। আপোনালোকে ভালকৈ জানে যিবোৰ এৰিয়া আগতে জেনেৰেল আছিল, এইবাৰ সেইবোৰ বহু এৰিয়া মানে নাক্সাল এৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আমি যদি আমাৰ ফিজিকেল কাট অফত মন কৰোঁ, তাতে আপোনালোকে গম পাইছে যে বৰ্ডাৰ এৰিয়াত আপোনালোকৰ URৰ কাট অফ গৈছিল 48 ফিজিকেল কাট অফ মানে, আৰু আপোনালোকৰ জেনেৰেল এৰিয়াতো আপোনালোকৰ কাট অফ গৈছিল 48, কিন্তু নাক্সাল এৰিয়াত আপোনালোকৰ ফিজিকেলৰ কাট অফ গ'ল 51। অৰ্থাৎ আপোনালোকৰ 51 কাট অফ নাক্সাল এৰিয়াত যোৱা এটাই কাৰণ যে আপোনালোকৰ জেনেৰেল এৰিয়াবোৰ এইবাৰ নাক্সাল এৰিয়া কৰি দিছে। সেয়েহে ইয়াৰ প্ৰভাৱ আপোনালোকৰ ফাইনেল কাট অফতো দেখা যাব। আপোনালোকৰ ফাইনেল কাট অফত দেখা যাব যে আপোনালোকৰ জেনেৰেল ডিষ্ট্ৰিক্টত ফাইনেল কাট অফ কম যাব, আৰু নাক্সাল এৰিয়াত আপোনালোকৰ ফাইনেল কাট অফ বেছি যাব। আৰু এইটোৱে নতুন নহয়, SSC ইয়াৰ আগতো বহুবাৰ এনেকুৱা কৰিছে। বৰ্ডাৰ এৰিয়াত কাট অফ কেতিয়াবা বেছি যায় আৰু জেনেৰেলত কম যায়, মানে বহু কাষ্টত এনেকুৱা হৈছে আগতো SSCত। কিন্তু এইবাৰ বৰ্ডাৰ এৰিয়াত 100% মই নিশ্চিত যে আপোনালোকৰ কাট অফ বহু বেছি কম যাব। ধন্যবাদ এভৰিৱান, আমাৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আপোনালোকক এটাই নিবেদন যে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমাৰ এই চেনেলটো 1K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে। যদি আপোনালোকৰ সহযোগিতাত আমাৰ এই 1K ছাবস্ক্ৰাইবাৰ হয়, তেতিয়া আমি বহু বেছি উৎসাহিত হওঁ এনেধৰণৰ ভিডিঅ' বনাবলৈ। থেংক ইউ এভৰিৱান, আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ' লৈ।